হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী 2024ত কোনে গঠন কৰিব চৰকাৰ আপুনি কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ ভিডিঅ'টো শ্বেয়াৰ কৰি কমেণ্টত জনাওক আপোনাৰ মতামত নিউজ টেক্স ৰিপৰ্ট AZH নিউজ গণতন্ত্ৰ ৰক্ষা কৰিব গৌৰৱ গগৈয়ে অসমীয়া স্বাভিমানৰ গৌৰৱ উদাহৰণ দিয়া নাই নিদিয়ে মিছা বচন ৰাইজে ৰজা হ'ব গণতন্ত্ৰ হ'ব জনগণৰ শংকৰ আজাৰ অসমত গৌৰৱ গগৈ হ'ব আদৰত তুলিব বিজেপি আহিব বান্ধুব টঙালি ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ উৰানে পকাই দিওঁ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ মামাক চুই চাবলৈ গামোচা পিন্ধাবলৈ আছিল দুৰন্ত হেঁপাহ তেওঁ আজি আহিছে বাটে পথে ঘূৰিছে